কৃষিভিত্তিক উৎসৱ ধন প্ৰাচুৰ্যৰ উৎসৱ। আৰু যেতিয়াই ধাননি পথাৰত সোণালী ৰং ধাৰণ কৰে আৰু সোণালী ৰং ধাৰণ কৰাৰ লগে লগে চাওতালসকলৰ মন আনন্দ ফূৰ্তিৰে উপচি পৰে। আৰু সেই সময়তে চাওতালসকলে বিশেষকৈ চাওতাল জনগোষ্ঠীৰ লোকে এই চহৰাই পৰৱ উদযাপন কৰে। আৰু এই উৎসৱত এটাই মাহাত্ম্য আছে যে এই উৎসৱত গাঁৱৰ প্ৰত্যেকজন ব্যক্তিয়ে আমাৰ যিটো উপাসনাস্থলী চহৰাইৰ কাৰণে আমাৰ বেলেগ এটা উপাসনাস্থলী আছিলে, সেইটো হৈছে আপোনাৰ গড়টাণ্ডি। বাহা পৰ্বৰ কাৰণে আমাৰ জাহেৰ থান, এনেকৈ ভাগ আমাৰ কিছুমান উপাসনাস্থলী আছে। মানে প্ৰত্যেকটা উৎসৱৰ বেলেগ বেলেগ আমাৰ উপাসনাস্থলী আছে। আৰু সেই উপাসনাস্থলী হিচাপে আজি আমি চহৰাই পৰ্বত আমি গড়টাণ্ডিত আমি চহৰাই পৰ্বটো আমি পালন কৰোঁ। আৰু এই গড়টাণ্ডিত যিজনে পূজাৰী, সেই পূজাৰীক আমি চাওতালীত আমি নাইকিয়া নাম বুলি কওঁ। আৰু তেওঁৰ লগত সহযোগ কৰে গাঁৱৰ মুখিয়াল মাঝি বাবা আৰু তেওঁৰ সহযোগী যিটো মানে চাওতালসকলৰ সামাজিক ব্যৱস্থাত আছে মাঝি প্ৰাণী গডেত ভদ্ৰ নাইকে জগমাঝি, এনেধৰণৰ আমাৰ এটা সামাজিক ব্যৱস্থা আছে। সেইসকলে সেই পূজা পৰ্বটো তেওঁলোকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে আৰু লগতে গাঁৱৰ ৰাইজেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। আৰু তাতে তেওঁলোকে এটাই মাৰাং গুৰু, আমি ভগৱানক আমি মাৰাং গুৰু হিচাপে আমি উপাসনা কৰোঁ। আৰু সেই মাৰাং গুৰুৰ আমি প্ৰাৰ্থনা কৰোঁ যে বা সকলোৱে প্ৰাৰ্থনা কৰে সেই চহৰাই যিটো গড়টাণ্ডি বুলি কওঁ, আমি গড়টাণ্ডিৰ পৰা আমি প্ৰাৰ্থনা কৰোঁ মাৰাং গুৰুক যে যিধৰণে যোৱা দিনত ভগৱানে বা মাৰাং গুৰুৱে আমাক কুশলে ৰাখিলে, আগন্তুক দিনতো যাতে মাৰাং গুৰুৱে ঠিক একেধৰণে আমাক ৰাখে। য'ত নেকি আমি চাওতালী ভাষাত আমি মেৰে জাঙা বুলি কওঁ আচলতে, তো তেনেকৈ আমাক ৰাখিবৰ কাৰণে আমি প্ৰাৰ্থনা জনাওঁ। আৰু এই বছৰ যেনেধৰণে খেতি বাতি বা শস্য হৈছে, আগন্তুক দিনতো যাতে তেনেধৰণে আকৌ শস্য হয়, আচলতে সেই ধৰণৰ মানে এই উৎসৱটো পালন কৰা হয়। আৰু এটা ডাঙৰ ইয়াত এটা অন্তৰ্নিহিত আছে, মহত্ব আছে যে চাওতালসকলে চহৰাই পৰ্বটো শেষ কৰাৰ পিছত, আচলতে এই পৰ্বটোত আপোনাৰ উপাসনা কৰাৰ পিছত, পূজা পাৰ্বণ হোৱাৰ পিছত সকলো ৰাইজে গাঁৱৰ ৰাইজে মিলি পেলাই ভোজ ভাত খায়। আৰু য'ত নেকি আমি মানে চাওতালী ভাষাত আমি চিম চৰে বুলি কওঁ, মানে তাত আমাৰ মুৰ্গী আমাৰ যিটো স্থানীয় মুৰ্গীৰে আমি এটা সুস্বাদুৰ খিচিৰি বনাওঁ। আৰু সেই খিচিৰিটোক সকলো ৰাইজে গ্ৰহণ কৰে। এইটো মানে আমাৰ পৰম্পৰাগত, আৰু এই পৰম্পৰাটো আমাৰ তাহানিৰ পৰা চলি আহিছে। আৰু এতিয়াও আমি সেই পৰম্পৰাটো আমি এতিয়াও বৰ্তাই ৰাখিছোঁ। তাৰপিছতে সেই খিচিৰি খোৱাৰ পিছত সকলো ডেকা গাভৰু বা বয়সস্থ লোকসকলেও তাৰপিছত আমি নৃত্য গীত আৰম্ভ কৰোঁ। সেই নৃত্য গীতটো আমি প্ৰত্যেক ঘৰে ঘৰে গৈ পেলাই নৃত্য গীত পৰিৱেশন কৰা হয়। আৰু ঘৰে ঘৰে নৃত্য গীত পৰিৱেশন কৰাৰ লগতে যিসকলৰ গুৰু আছে, আৰু গুৰুত আমি গোহালিত গৈ পেলাই প্ৰত্যেক গাঁৱৰ ৰাইজে মানে একেলগে গৈ পেলাই প্ৰত্যেক ঘৰতে একেলগে নৃত্য গীত পৰিৱেশন কৰে। আৰু গোহালিত গৈ পেলাই গৰুক আমি আচলতে গো পূজা কৰা হয়। আৰু সেই গৰুবিলাকক তেওঁলোকে মানে এই চাওতাল জনগোষ্ঠীৰ লোকে মানে এসপ্তাহ আগৰ পৰাই তেওঁলোকে কি কৰে, তেল খানি দিয়ে। মানে এইটো এটা চাওতালসকলৰ পৰম্পৰা, তেওঁলোকে মানে কি তেল খানা হয়। তাৰপিছত যিদিনা শেষ হয় 7 দিনৰ পিছত এইটো অন্ত পৰে। আৰু 7 দিনৰ অন্তৰ দিনা মানে তেওঁলোকক ধুনীয়াকৈ শিং চিং ধুই বা কপাল চপাল ধুই পেলাই ধুনীয়াকৈ তাত তেল খানি তাৰপিছত সিন্দুৰৰ ফুট দি পেলাই গৰুবিলাকক আমি গোহালিৰ পৰা উলিয়াই দিওঁ। এই ধৰণৰ এটা পৰ্ব চলি আছে। আৰু কিন্তু এই পৰ্বটোৰ লগতে মানে প্ৰত্যেক ঘৰতে যেতিয়া আমি ৰাতি নাচিব যায়, নৃত্য গীত পৰিৱেশন কৰিব যায়, তেতিয়া মানে প্ৰত্যেক গোহালিতে গৈ পেলাই আমাৰ আৰৈ চাউল, ধুবিঘা, তাৰপিছত চাকি, এনেকৈ চাকিৰে পোহৰাই তাৰপিছত ধুবিঘা আৰুৱা চাউলে তেওঁলোকক উৎসৰ্গা কৰা হয় গৰুক। এই ধৰণৰ আমাৰ এটা মানে গো পূজাৰ এটা পৰ্ব এই চহৰাই পৰ্বত চলি আহিছে। আৰু আমি ইয়াতে আৰু এটা চলাওঁ যে সকলো জাতি জনগোষ্ঠীয়ে তেওঁলোকৰ জাতীয় উৎসৱ উদযাপনৰ কাৰণে এটা বিশেষ দিন চৰকাৰে নিৰ্ধাৰিত কৰি দিয়ে বা দিন এটা থাকে। আৰু তাত নেকি চৰকাৰে মানে কি তেওঁলোকে বন্ধৰ কাৰ্যসূচী দিয়ে। ঠিক আমিও দাবী জনাইছোঁ যে আমাৰ চাওতালসকলৰ যে বছৰেকত কেইবাটাও উৎসৱ আছে, বিশেষকৈ বাহা আৰু চহৰাই পৰ্বত চাওতালসকলৰ কাৰণে এটা মানে স্থানীয় ছুটিৰ দিন এটা যাতে ঘোষণা কৰে। আমি এই মঞ্চৰ পৰাই আজি ক্ষুদ্ৰ চাওতাল ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা আৰু ঠেলামৰা আঞ্চলিক সমিতিৰ উদ্যোগত উদযাপিত চহৰাই পৰ্বৰ স্থলীৰ পৰাই আমি আহ্বান জনাইছোঁ যাতে আগন্তুক দিনত চৰকাৰেও যাতে চাওতালসকলৰ যিটো উৎসৱ চহৰাই আৰু বাহাৰ পৰ্বৰ দিনা যাতে তেওঁলোকৰ কাৰণে এই জনগোষ্ঠীৰ কাৰণে স্থানীয় বন্ধৰ দিন ঘোষণা কৰে।